सारअन्थाइ गावनायजों आबादारि रिपेन्द्र नार्जारि आरो मासे मोसौनि जिउ खहा। गसाइगाव जारागुरियाव सारअन्थाइ गावनायाव जायगायावनो सासे आबादारिया जिउ गोमायो। रातिपुवा মানে মোটামুটি 5টামান বজাত আমার গাঁৱৰে এজন মাননীয় ব্যক্তি মানে ৰিপেন্দ্ৰ নাৰ্জাৰি 1 নম্বৰ জাৰাগুৰি গাঁও হয়। তেখেতে মানে হাল বৈ আছিলে, মানে বৰষুণ পৰাৰ হঠাতে মানে বিজুলী মাৰি মানে তেখেতে তাতে পথাৰতে এবাৰে মৰি পৰি আছিলে। তাৰমানে क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय 1 नं जारागुरि गामियाव दिनै फुंबिलिनि समाव सारअन्थाइ गावनायजों सासे आबादारिया दुब्लियाव हाल एवनाय समाव जायगायावनो जिउ खहा जायो आरो लोगोसे मासे मोसौनिबो जिउ गोमायो। फोथाराव हाल एवबाय थानाय समावनो हरखाब सारअन्थाइ गावनायाव जायगायावनो जिउ गोमायो रिपेन्द्र नार्जारिया। रिपेन्द्र नार्जारिनि बेबायदि मिथिंगायारि जाथायजों जिउ गोमानायखौ लानानै ओनसोलाव दुखुनि खौरां लाबोयो। তাৰমানে আজি ৰাতিপুৱা মানে মোটামুটি 5টামান বজাত আমাৰ গাঁৱৰে এজন মাননীয় ব্যক্তি মানে ৰিপেন্দ্ৰ নাৰ্জাৰি 1 নম্বৰ জাৰাগুৰি গাঁও হয়। তেখেতে মানে হাল বৈ আছিলে, মানে বৰষুণ পৰাৰ হঠাতে মানে বিজুলী মাৰি মানে তেখেতে তাতে পথাৰতে এবাৰে মৰি পৰি আছিলে। তাৰমানে তাৰপিছত কোনেও গম নাপায়, এই তেখেতৰ ঘৈণীয়েকে মোক মানে খবৰ দিলে যে মানে আমাৰ মানে স্বামীয়ে এনেকুৱা ঘটনা হৈছে, পথাৰত হাল বাই আছিলে, কি হৈছে অলপ চাই লওক বুলি মোক মাতিলে। তাৰপৰা মই লগে লগে গৈ মানে চালোঁ, তাতে মানে গৰু এটা আৰু মানুহজন মানে তাতে মৰি মানে পৰি আছে। তাৰ পৰাই আমি ওই তেখেতক উঠাই লৈ আহিলোঁ ঘৰত। পথাৰতে মানে মৃত্যু অৱস্থা। হয় হয়, খেতি পথাৰতে মৃত্যু অৱস্থাত পৰি আছিলে। তাৰমানে নিউজ ডেস্ক BTC Live 12।